ওয়েলকাম টু মাই ইউটিউব চেনেল সাইডুলছ ব্লগ। আজি মেৰগুচিত যাই আছোঁ। মেৰগুচিত ৰাকেশ ৰিয়ান আহি সংগীত অনুষ্ঠান কৰিব, গতিকে চিধাই পলম নকৰি আমি মেৰগুচিত লাগ পাম বলক। ফাইনেলি মেৰগুচি পালোঁ গাইজ, কিন্তু পাই পেলাই ইমান মানুহ মই আগত যাব পৰা নাই। কিন্তু আপোনালোকক কথা দিছোঁ, মই ৰাকেশ ৰিয়ান যেতিয়া মঞ্চত উঠিব তেতিয়া মই আপোনালোকক পূৰা আগৰ পৰাই দেখাম, ভিডিঅ' পূৰা আগৰ পৰাই দেখাম, আপোনালোকক কথা দিছোঁ। কিন্তু গাইজ ইমান মানুহ আপোনালোকে চাই থাকক, পূৰা মানুহ ভিডিঅ'টো পূৰা কণ্টিনিউ কৰি থাকক। ৰাকেশ ৰিয়ানৰ সংগীত অনুষ্ঠান মই মঞ্চৰ কাষৰ পৰাই দেখাম গাইজ, আপোনালোকে পূৰা চাই থাকক, ভিডিঅ'টো কণ্টিনিউ কৰি থাকক। গতিকে এতিয়া ৰাকেশ ৰিয়ান মঞ্চত উঠিবৰ সময় হৈছে, গতিকে মই আগত যাওঁ আৰু ৰাকেশ ৰিয়ানৰ মঞ্চৰ কাষৰ পৰা আপোনালোকৰ সংগীত অনুষ্ঠান উপভোগ কৰক। এই সময়তে আমাৰ মৰমৰ শিল্পী ৰাকেশ ৰিয়ানক এখন ফুলাম গামোচাৰে আমি সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ। সম্বৰ্ধনা জনাব গণধন সমিতিৰ সম্পাদক শ্ৰীযুত কৈলাশ বৰ্মনে। আৰু এটা ফুলাম জাপিৰে আমি যোৱাকালি অনুষ্ঠান কৰিছিলোঁ। আমি হেৰি আৰংগম বিজলীঘাট আমি আৰিকুচিত ফোন কৰিছোঁ কালি। তাতে ইমান গাইছে, মই গাব দৰকাৰেই নাই, তাতে অডিয়েঞ্চে গাই আছে। তো আজি মেৰগুচিত ইমান কম কিয়? 1 2 3 মিনিছে মিনি Body
Yaluwatali Nolagina sabasu Tumatay pusoku Nabiro'y kitono Mo'y tumali ako Hoy, tumali, aming ikwalit ipan Tubigan, tutiman At ako patihiran মানে গম পাইছো মই ছোৱালীখিনি ভাল গাইছে ল'ৰাখিনিয়ে গোৱাই নাই মানে আকৌ পাইছা মিলিছে মিলিছে মিলি পবিতা গলিয়া উলিছে